guys, it's me again Pranali আৰু ৰঙালী বিহুৰ সকলোলৈকে বহুত শুভেচ্ছা জনালো আশা কৰো সকলোৰে বিহু ভালকৈ গৈ আছে সগে আজি ভিডিওটোৰ বিশেষ হৈছে আসলতে আমি মাহিহঁতৰ ঘৰলৈ যাম বিহু বুলি মাহিহঁতে প্ৰথমবাৰৰ কাৰণে গাঁৱলৈ বিহুৰ কৰ্মশালা আনিছে তাকে চাবলৈ যাম হে যিমান পাৰো থুলমূলকে বিহু ভিডিওটো দেখাবলৈ চেষ্টা কৰিম কেনেকৈ কি হৈছে গটিখিনি গটিকে আহকচোন চাই থাকো তেতিয়াহলে মাহিহঁতৰ ঘৰ আহি পালোহি মাহিহঁতৰ ঘৰ আৰু কৰ্মশালা হৈছে এই তাত দেখি পাব নাই জানো এইয়া অলপ দেৰিকৈ ওচৰত গৈ দেখামগে বাৰু তাত হেকিত হৈ আছে হয় মাহিহঁতৰ ঘৰ আহি পালোহি মাহী আচলতে কৰ্মশালাতে ব্যস্ত হৈ আছে অলপ পাছতে এই পিঠা প্ৰতিযোগিতা আৰম্ভ হ'ব মাহিহঁতৰ ঘৰৰ ফালৰ পৰাও পিঠা প্ৰতিযোগিতাত জইন কৰিছে আৰু আহিছে দূৰৰ পৰা মানুহ আহিছে আৰু এইখন আমাৰ সৰু টিকলু মিকলু গাড়ীখন বাকী এইখিনি মাহিহঁতৰ ঘৰৰ ফুলনি মাহীয়ে প্ৰায়বোৰ ফুল আমাৰ ঘৰৰ পৰাই নিয়ে আচলতে গতিকে আৰু মানে এতিয়া কৈছে আৰু মাহীয়ে যে যি য'ত আছে তহঁতি নিজে বনাই বুলি খা আমি অলপমান ব্যস্ত হৈ আছোঁ গতিকে এতিয়া আমি বাহঁত লাগি আছেগৈ কিটচেনত গৈ চাওঁগৈ কি কৰি আছে মানুহবোৰে আহকচোন দেখা যাওক এয়া বাহঁত কিটচেনত লাগি আছে চাহ বনোৱাত ব্যস্ত হৈ আছে আৰু এইবোৰ বিহুৰ পিঠা পনা মাহীয়ে বহুত ধুনীয়া বনাই ভাল পায় খুৱাই ভাল পায় আৰু বহুত বনাব জানে বহুত বস্তু বনাব জানে যোৱাৰ আগতে দেখাই থৈ গৈছিলে আচলতে ক'ত কি আছে গতিকে এইবোৰ উলিয়াই মেলি এতিয়া তেনেকৈ চাহ বনোৱাত লাগি আছে চব কাৰণে ইয়াত খিচিৰি বনি আছে এতিয়া মানুহ লাগি আছে কৰ্মশালা সেয়া শুনিছেই চাগে হৈ আছে আমি এতিয়া চাবলৈ ওলাইছোঁ আমি এতিয়া গৈ আছোঁ কৰ্মশালা চাবলৈ তাৰপিছত বেছি দূৰ নহয় অলপ ওচৰতে আছে মাত শুনিছেই চাগে আচলতে কেতিয়াবাই ষ্টাৰ্ট হ'ল কৰ্মশালা খালি আমি মানে কিবা এটা খাই ল'লোঁ মাহীহঁতৰ ঘৰতে ভাত চাত বনাই মেলি খাই ল'লোঁ খাই বৈ এতিয়া যাব লৈছোঁ আৰু লাহেকৈ এয়া পালোহি মই দেখাই আছোঁ চাওকচোন 15 দিন প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ পাছতে এখন মঞ্চত যে এককভাৱে বিহু নৃত্য পৰিৱেশন কৰিবলৈ আগবাঢ়ি আহিছে সেইটো বহুত ডাঙৰ কথা কৃষ্টিপ্ৰিয়ক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি অসমীয়াৰ স্বাভিমান গামোচাৰে মৰম আৰু শুভাশীষ জনাব বিচাৰিছে আমাৰ উদ্যোক্তাসকলক তেখেতক মৰম আৰু এতিয়া আচলতে খিচিৰি দিব অলপ দেৰিকৈ খিচিৰি মাহীহঁতৰ ঘৰতে মাহী বহুত ব্যস্ত হৈ আছে আচলতে সেইকাৰণে তেওঁ ভালকৈ সময় দিব নোৱাৰিলে আজি কিন্তু হ'লে একো নাই মাহীটো পাৰি আৰু এতিয়া বিশেষ নাই ঘৰতে যামগৈ আৰু খোৱা বোৱা যিটো হ'লেই ঘৰত বাকী কৰ্মশালাখন ভালকেই যিমানখিনি আচলতে বহুত দিনৰ মূৰত নহয় ফাৰ্ষ্ট টাইম আচলতে আনিছে মাহীয়ে আমাৰ বেজ গাঁৱলৈ প্ৰথমবাৰৰ কাৰণে কৰ্মশালা সেইকাৰণে চাবলৈ আহিছিলোঁ সেয়া চব ঠিকে থাকে চাই পিনি সিমানেই ঘৰলৈ যাম